এই আপোনালোকৰ কেতিয়াবা মিউজিক আপোনালোকৰ মানে চখ আছে নেকি কৰিবলৈ বা আপোনাৰ গান ছিংগিং তেনেকুৱা আপোনালোকৰ চখ আছে নেকি? তো মই আজি আপোনালোকৰ এটা নতুন মই এপ লৈ আহিছোঁ, যি নেকি তাত আপোনালোকে ৰেকৰ্ডো কৰিব পাৰিব আপোনালোকে আৰু লগতে আপোনাৰ মিউজিকো কৰিব পাৰিব। তো গোটেইখিনি সকলোখিনি আপোনাৰ তাতে দিয়া আছে। তো চাব পাৰে আপোনালোকে, খুবেই এটা ভাল এপ হয় আৰু মানে আগলৈ মানে তেনেকৈ আপোনালোকে যদি ষ্টুডিঅ' নগৈ তাতে মোবাইলতে আপুনি ৰেকৰ্ড কৰিব পাৰিব। খুবেই কম সময়তে আপোনালোকে ৰেকৰ্ড কৰিব পাৰিব। খুব ধুনীয়া এটা এপ হয়। তো মই আজি আপোনালোকলৈ লৈ আহিছোঁ বেণ্ড লেব। তো নমস্কাৰ সকলোকে, মোৰ ইউটিউব চেনেলৰ পুনৰ স্বাগতম জনাইছোঁ। মই এটা আজি নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, য'ত নেকি এটা মই এপ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু সেই এপটোৰ জৰিয়তে আপোনালোকে ছিংগিং মিউজিক কৰিব পাৰিব, ড্ৰাম কৰিব পাৰিব, কীবৰ্ড আছে, সকলোখিনি এভেইলেবল আছে। বলক চাই লওঁ। তো মই ফাৰ্ষ্ট অফ অল মোবাইলটো মই অ'পেন কৰি লওঁ। তো ইয়াত দেখা পাইছে আপোনালোকে, মই প্ৰথম আপোনালোকৰ প্লে ষ্ট'ৰত যাম। প্লে ষ্ট'ৰত আপোনালোক গ'লোঁ আৰু ইয়াতে চাৰ্চ কৰিব লাগিব বেণ্ড লেব বুলি। তো BAND আৰু স্পেলিঙো আপোনালোকে শুদ্ধ কৰি লিখিব লাগিব, BAND বেণ্ড লেব, LAB লেব। তো চাৰ্চ কৰিব লাগিব আৰু ইয়াতে যোনটো আপোনালোকৰ দেখিব পাইছে বেণ্ড লেব বুলি, তো ইয়াত ক্লিক কৰিব আপোনালোকে। আৰু এইটো অলৰেডি মই আপোনালোকৰ ইয়াত মোৰ ডাউনলোড কৰি থোৱা আছে আৰু আপডেট দিব আছে। মই আপডেটটো কৰি লওঁ। তো কিছু সময় ৱেইট কৰিব লাগিব। তো আপোনাৰ আপডেট লৈ আছে, এই ইনষ্টলিং হৈ আছে আপোনাৰ এপটো। অ'পেন কৰি দিওঁ এপটো আপোনাৰ। অ'পেন কৰাৰ পিছত আপোনাৰ হোম স্ক্ৰীণত দেখিব পাইছে এইবিলাক। আপোনাৰ হোম আছে, আপোনাৰ এইফালে প্লাছ আইকন আছে, বেল আইকন আছে আৰু গোটেইখিনি ইয়াতে দেখিব পাইছে। ইয়াত আমি ফাৰ্ষ্ট অফ অল গৈ পেলাই কি কৰিব লাগিব আপোনালোকৰ ইয়াত যোনটো ইয়াত গৈ পেলাই আমি এইবোৰ বহুতে আপোনালোকৰ মিউজিক বনাই পেলাই ইয়াত আপলোড দি থৈছে। তো আমি যদিহে আমি নিজৰ এটা ভইচ বা নিজৰ এটা গান আমি ইয়াত যদি ৰেকৰ্ড কৰিব যাওঁ, তো তেতিয়াহ'লে আমি প্লাছ আইকনটোত আমি ক্লিক কৰিব লাগিব। প্লাছ আইকনটোত ক্লিক কৰি আপোনালোকৰ ইয়াত যিখিনি আপোনাৰ মিউজিক আছে এইবোৰ এইখিনি আপুনি ইয়াৰ ভিতৰত চইচ কৰি আপুনি মিউজিক ল'ব পাৰে। তো আপোনাৰ মই এইটোৱে লৈ লওঁ, 2 way এইটো লৈ লওঁ, প্লে কৰি চাই লওঁ। তো এইটো মই অ'পেন কৰিলোঁ। তো মই ষ্টুডিঅ'ত গৈ আপোনালোকৰ ইয়াত এডিট কৰিব পাৰিম। আপোনাৰ কিছু সময় ৱেইট কৰিব লাগিব আপোনালোকে। ইয়াত দেখিছে আহি গৈছে আপোনাৰ এইটো যোনটো অৰিজিনেল ট্ৰেক হয়, এইটো মই বজাই দেখাইছোঁ। অৰিজিনেল ট্ৰেকটো যদি আমি ইয়াত আকৌ ভইচ দিব পাৰোঁ নিজৰ ফালৰ পৰা, তো দেখিব পাইছে আপোনালোকৰ ইয়াত আপোনালোকৰ ফাৰ্ষ্ট মই যোনটো অৰিজিনেল ট্ৰেকটো আছে ইয়াত আহি গ'লোঁ। আৰু মই যদি নিজৰ ভইচ দিব বিচাৰোঁ তেতিয়াহ'লে মই ইয়াত ক্লিক কৰিব লাগিব ভইচৰ ওপৰত। ইয়াত আপোনাৰ ক্লিক কৰিলোঁ। তো ইয়াত আপোনালোকৰ ৰেকৰ্ড মই অপশ্যন দবাম, এইটো যোনটো ৰেড কালাৰ আছে সেইটো মই দবালোঁ। মই এতিয়া আপোনালোকক শুনাই দেখাইছোঁ। এইটো শুনক, গানটো ট্ৰেকটো শুনক। এইটো আপোনাৰ শুনিব পালে আপোনালোকৰ এইটো মই ডিছক্ৰাইব কৰিলোঁ আপোনাক। তো ইয়াত গৈ আপোনালোকৰ যিহেতু মই ইম্পৰ্টেণ্ট ফাইল, যদিহে আপুনি ট্ৰেক নিজৰ ভইচ দি আপুনি গান ৰেকৰ্ড কৰিব বিচাৰে, তেতিয়া ইম্পৰ্টেণ্ট ফাইলত গৈ আপোনালোকে যাব পাৰে। ইয়াত যিকোনো আপোনাৰ ট্ৰেক এটা বাছি ল'ব পাৰে। মই আপোনালোকৰ ট্ৰেক এটা বাছি লওঁ ইয়াতে, অডিঅ' ট্ৰেক এটা। মই গানটোৱে চইচ কৰি ল'লোঁ আপোনাৰ কিছু নাহি গানটো। মই আপোনালোকৰ ইয়াত লগতে মই গাব পাৰিম। যদিহে আপুনি গানটো নিদি ইয়াত ট্ৰেকো দিব পাৰে, সেইটোও আপোনাৰ বেটাৰ হ'ব। তো মই ইয়াত ৰেকৰ্ড কৰিছোঁ আপোনালোকক। আপোনাৰ বেছিখিনি তো তথাপি মই আপোনালোকক শুনাবলৈ চেষ্টা কৰিছোঁ। শুনিব পাইছে আপোনালোকে যোনটো মই গানটো এড কৰিলোঁ। ইয়াতকৈ আপোনালোকে ইয়াত চাব পাৰে প'জ কৰি। ইয়াত আপোনালোকে ভইচটোও চেঞ্জ কৰিব পাৰিব। আপোনালোকৰ যিটো আপোনালোকৰ স্কুটি টন, এইটো টন দিব পাৰে। আপুনি টনখিনি চেঞ্জ কৰিব পাৰে, নিজৰ যোনটো ভইচটো গালে তাৰ বেলেগ আপোনালোকে দিব পাৰে। তো মই এবাৰ আপোনালোকক শুনাই দেখাইছোঁ টনখিনি চেঞ্জ কৰি।
যদি আপোনালোকে ইয়াত সম্পূৰ্ণৰূপে নিজৰ এটা ভইচ আৰু নিজৰ এটা আপোনাৰ নিজে ইনষ্ট্ৰুমেণ্ট দি বজাই আপুনি ইয়াত ৰেকৰ্ড কৰিব পাৰে। তো আপুনি চাব পাৰে ইয়াত ভইচ এণ্ড অডিঅ' বুলি আছে। তো ইয়াত আপুনি ক্লিক কৰিব পাৰে আৰু গৈ পেলাই আপোনাৰ নিজৰ ভইচ দি আপোনালোকে ইয়াত গান গাব ৰেকৰ্ড কৰিব পাৰে। যেনেকৈ আপোনাৰ ধৰি লওক এইটো ট্ৰেক আছে 1, এইটো যিটো ভইচ দিব আপুনি। তো ইয়াত যোনটো কাটা চিংটো আছে সেইটো কৰি পেলাই আপোনালোকে ইয়াত ট্ৰেকখিনি বাছি ল'ব পাৰে। মই ভইচ অডিঅ' দিম নে গিটাৰ বজাম নে বেছ বজাম নে লপাৰ, আপোনালোকে ইয়াত গোটেইখিনি ইনষ্ট্ৰুমেণ্টখিনি আছে। আপোনালোকৰ পিয়ানো কীবৰ্ড গোটেইখিনি সম্পূৰ্ণখিনি ইয়াতে পাব আপোনালোকে। তো এইটো খুবেই এটা ভাল এপ হয় আৰু ইয়াতে আপোনালোকে ঘৰতে বহি নিজে মিউজিক কৰি বনাব পাৰিব। তো আজিলৈ আপোনালোকৰ ইমানখিনিতে আপোনালোকৰ এইটো মই দেখালোঁ টেক। খুব এটা ধুনীয়া আপোনালোকৰ বেণ্ড লেপ হয়। আপোনালোকে প্লে' ষ্ট'ৰ চাৰ্চ কৰি আপোনালোকে মোবাইল ইনষ্টল কৰি ঘৰতে আপোনালোকে বহি কৰিব পাৰে ধুনীয়াকৈ। গান হওক বা যিকোনো আপোনালোকে মিউজিক লৈ পেলাই তাত বহি পেলাই ঘৰতে ষ্টুডিঅ' নগৈ ঘৰতে কৰিব পাৰে। খুবেই এটা ধুনীয়া এপ হয়। তো আগলৈ এনেকুৱা মই ইণ্টাৰেষ্টিং ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিম। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট আৰু লগতে আপোনাৰ যোনটো ছাবস্ক্ৰাইব আছে সেইটো ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু লগতে আপোনাৰ সকলোখিনি ন'টিফিকেশ্যন আপোনাৰ মোবাইলত পাই থাকিবলৈ তো যোনটো আপোনাৰ বেল আইকনটো আছে সেইটো ক্লিক কৰিব।